নমস্কাৰ, মই ভৱেন হাজৰিকা। আমি কথা পাতিম জীৱনক লৈ। প্ৰথম কথা, আজি আমাৰ এটা নতুন চিন্তা আহিছে। আমি সকলোৱে জেদ ধৰোঁ, আমুকটো নাখাওঁ, তামুকটো নাখাওঁ, আমুকটো নকৰোঁ, তামুকটো নকৰোঁ। জেদ আমাৰ এটা জেদ থাকে। আৰু আচলতে জেদ আমি কাৰ লগত কৰোঁ? জেদ কেতিয়াবা খুব আপোনজনৰ লগত কৰোঁ, কেতিয়াবা একেবাৰে নকৰিবলগীয়াজনৰ লগত কৰোঁ। আচলতে আমি জেদ ৰাখোঁ, জেদ কৰোঁ। মই কৈছোঁ জেদ নিজৰ লগত কৰক। কোনোবাই আপোনাক বেয়া বুলি কৈছে, বেয়া বুলি কোৱাটো তেখেতৰ চৰিত্ৰ। আপোনাক বেয়া বুলি প্ৰমাণ কৰিবলৈ কোনোবা উঠি পৰি লাগিছে, সেইটো তেওঁ সংস্কাৰ যে তেওঁ নিজে ভাল, আনক বেয়া বুলি ক'বলৈ বাৰে বাৰে প্ৰতিপন্ন কৰিব খুজিছে। আপুনিহে আপোনাক বুজি পায়, আপোনাকতো আনে বুজি নাপায়। গতিকে জেদ সদায় নিজৰ লগত কৰক। আপুনি নিজে কিমান ভাল, সেইটো নিজে কিমান ভাল সেই কথাটো নিজে ৰাখক। নিজে জেদ কৰক নিজৰ লগত, যে মোক বেয়া বুলি কৈছে মই ভাল, মোক ভাল বুলি কৈছে মই বেয়া নহয়, মই ভাল। গতিকে জেদ সদায় নিজৰ লগত কৰক, আনৰ কাৰণে নহয়। আপোনাৰ জীৱনটোতো আনৰ নহয়। আপুনি গা ধুইছে, গাৰ পৰা দুৰ্গন্ধ ওলোৱা নাই, আপোনাৰ গাৰ দুৰ্গন্ধ আনে পোৱা নাই, আপুনি নিজেই পাইছে। আপুনি খাইছে নিজৰ কাৰণে, পিন্ধিছে নিজৰ বাবে, কেৱল আপোনাৰ সংস্কাৰটো আনে অনুকৰণ কৰিছে। গতিকে সংস্কাৰটো সন্মুখত ৰাখি জেদ নিজৰ লগত কৰক। আপোনাক বেয়াকৈ কোৱাটো, আপোনাৰ বিষয়ে বেয়াকৈ ভবাটো, আপোনাক চোৰ ডকাইত কিবা কিবি বুলি কোৱাটো তেখেতৰ সংস্কাৰ। আপুনিহে জানে আপুনি কি। গতিকে জেদ যেতিয়া কৰিবলগা হৈছে, একান্ত যেতিয়া আপুনি জেদ কৰিছে, জেদ